নমস্কাৰ বন্ধুসকল, এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিলোঁ। আজি পাৰ্টিকুলাৰ তিনিটামান কইনৰ বিষয়ে কথা পাতিম। এই কইন্সকেইটা স্কেয়াৰ্ছ কেটেগৰী কইন্স হয়, ডেফিনেটিভ কইন্স হয়। আপোনালোকে যোনকেইটা কইন্স দেখা পাইছে 1 rupee কইন হয়। তিনিটা বছৰৰ কইনৰ কথা পাতিম, 1992, 93 আৰু 94ৰ 1 rupee কইন্স। বন্ধুসকল, এই কইন্সকেইটা গোটেইকেইটা মিণ্টৰ কইন্সেই স্কেয়াৰ্ছ কেটেগৰী কইন্স হয়। তো আজিৰ ভিডিঅ'টোৰ উদ্দেশ্যটো এইটোৱে হ'ল যে ইয়াৰ ভৱিষ্যত এটা ভাল ভেলিউ হ'ব বুলি আমি গম পাইছোঁ, কাৰণ এই কইন্সবিলাক সাধাৰণতে যথেষ্ট মানুহে কালেকশ্যন কৰিবলৈ আৰম্ভ কৰি দিছে। যিহেতু এইটো স্কেয়াৰ্ছ হয়, ভৱিষ্যতে ইয়াৰ ৰেয়াৰ হোৱাৰ চান্সটো খুবেই বেছি। তো বন্ধুসকল, 1992, 1993, 1994ৰ গোটেই মিণ্টকেইটাৰ কইন্সেই আপোনাৰ ৰেয়াৰ হয়। বম্বে, হায়দৰাবাদ, কেলকাতা, নয়ডা। বন্ধুসকল, বিশেষকৈ আমি যদি চাওঁ হায়দৰাবাদ মিণ্টৰ কইন্সটো আৰু অলপ ভেলিউ বেছি ইয়াৰ হোৱা চান্সটো খুবেই আছে। তো আজিৰ তাৰিখত আমি যদি চাওঁ UNC কণ্ডিশ্যনৰ কইনটো 50 ৰুপিজৰ ওপৰত গুচি গৈছে। আপোনাৰ অলৰেডি নিয়াৰ এবাউট 70-80 ৰুপিজতো মাৰ্কেটত বিক্ৰী হোৱা আমি দেখা পাইছোঁ। যদি আমি জেনেৰেল চাৰ্কুলেশ্যনৰ পৰা এটা ভাল কণ্ডিশ্যনৰ কইনো পাওঁ, ফাইনটো এক্সট্ৰা ফাইন কণ্ডিশ্যন 30 টকাৰ পৰা 35 টকালৈকেও যোৱা চান্স আছে। তো বন্ধুসকল, 30-35 ৰুপিজ যদি সাধাৰণ 1 rupee কইন 92 পৰা 94 কইন্সবিলাক গৈ আছে, তেতিয়াহ'লে আপুনি ভাবিব পাৰে যে আনাদাৰ 3 to 4 yearsৰ ইয়াৰ ভেলিউটো আৰু বহুত বাঢ়িব পাৰিব। তো বন্ধুসকল, এইটোৱে কথা ক'ব লৈছিলোঁ। যদি পাৰে আপোনালোকে